নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হোসেন আকৌ এটি ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছো ইউপিএছচিয়ে 395টা ভেকেন্সি ফৰ নেশ্যনেল ডিফেন্স একাডেমি আৰু নেশ্যনেল একাডেমি এক্সামিনেশ্যন টুৰ 2023ৰ বাবে এখন নটিফিকেশ্যন জাৰি কৰিছে তাৰ ওপৰত এই ভিডিঅ'টি যদি আপুনি মোৰ ভিডিঅ'টি চাই আছে আৰু পছন্দ কৰিছে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ সকলো ভিডিঅ' আপুনি পোনপ্ৰথমে পাব পাৰে নেশ্যনেল ডিফেন্স একাডেমি আৰু নেভেল একাডেমিৰ এক্সামিনেশ্যন 2023ৰ যি 395টা পোষ্ট আছে তাৰে নেশ্যনেল ডিফেন্স একাডেমি 370টা পোষ্ট নেভেল একাডেমি 12 কেডেট এন্ট্ৰি স্কিম 25টা পোষ্ট নেশ্যনেল ডিফেন্স একাডেমিত সোমাবলৈ বহু যুৱক যুৱতীৰ সপোন থাকে এই সপোন পূৰাবলৈ আপোনালোকে আগবাঢ়ি আহিব লাগিব আৰু এই সপোনৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আৰ্মি উইংছ অফ নেশ্যনেল ডিফেন্স একাডেমি 12 ক্লাছ পাছ আৰু 12 পেটাৰ্ণ অফ স্কুল এডুকেশ্যনৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন কণ্ডাক্ট বাই ষ্টেট বৰ্ড ইউনিভাৰ্চিটিৰ হ'লে হ'ল NDAত পাবলৈ হ'লে বয়স লাগিব অনলি আনমেৰিড মেল ফিমেল কেণ্ডিডেট জন্ম হ'ব লাগিব 2 জানুৱাৰী 2005ৰ পৰা 1 জানুৱাৰী 2008ৰ ভিতৰত হ'ব লাগিব এই পোষ্টৰ এপ্লাই মাচুল হৈছে 100 টকা আনৰিজাৰ্ভৰ বাবে ST SC জেচিঅ'ৰ ল'ৰা-ছোৱালী NCORৰ ল'ৰা-ছোৱালী বা ওমেনৰ বাবে কোনো মাচুল দিব নালাগে পেমেণ্ট অনলাইন অফলাইন দুই ধৰণে দিব পাৰিব ইণ্টাৰেষ্টেড বা এলিজিবল কেণ্ডিডেটসকলে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰ অফিচিয়েল ৱেবছাইটটো মই মোৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে আৰু ডেছক্ৰিপশ্যনত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব NDA এনেকুৱা এখন একাডেমি য'ত আপুনি ডিফেন্স বা আৰ্মি হওক ডাঙৰ পোষ্টত হওক ইয়াতে শিকাই ইয়াতে চাকৰি পাবৰ বাবে সক্ষম হয় এই পোষ্টৰ বহু যুৱক যুৱতীৰ এটি সপোন থাকে আৰু এই পোষ্টত এপ্লাই কৰিব পাৰিব ইয়াৰ এপ্লাইৰ ষ্টাৰ্টিং ডেট হৈছে 17 মে আৰু এই অনলাইন এপ্লাই কৰা লাষ্ট ডেট হৈছে 6 জুন 2023 সন্ধিয়া 6 বজালৈকে ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে